खुलुमबाय बे समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां 2018 मायथाइनिफ्रायनो गोग्लैसोनानै दङ 627 नं सुरेन्द्रपुर गुदि फरायसालिया मायथाइनिफ्रायनो गोग्लैसोनानै दं 627 नं सुरेन्द्रपुर गुदि फरायसालिया दिनैसिम सार्भेल' खालामदों नाथाय फरायसालिखौ फोसाबनाय जायाखै गोब्राब बारहुंखाजों थांनाय 2018 मायथाइयाव 627 नं सुरेन्द्रपुर गुदि फरायसालिनि न'आव बुदलाबनानै सिलिंखार जादोंमोन लोगोसे न' सिङाव थानाय एसि बर्ड सिलिं आरो बुखारजादोंमोन जाहोनाव गाहाय फोरोंगिरि नलिन्द्र मुसाहारि बिथाङा गासै थाखो फाइलि जागायनायनिफ्रायनो लानानै थाखो 5 सिमनि फरायसाफोरखौ गंसेल' थोब्ले माब्ले खथायाव गोबां फरायसाफोरनो गावनि लेङाइ फोरोंगिरिफोरखौ लाफानानै खस्थ' आरो जेंनाजों फोरोंबोनो गोनां जादों फरायसालि सिलिंखार जानायनि उनाव सिआरसि फरायसालि बिजिरगिरि बायदि फरायसालि सामलाय बिफाननिफ्राय सुलाद लानानै सार्भेल' खालामदों मोनब्लाबो दिनैसिम बोसोरब्रैयानो जाबाय नाथाय दिनैसिम लुफुंजायाखै गंसेल' थोब्ले माब्ले खथायाव फोरोंबोनांनायखौ जेंना फोरमायदों गाहाय फोरोंगिरिया आरो सरकारखौ खावलायदों दि जेन फरायसालिखौ थाबैनो फोसाबनानै होयो जाहाथे गथ'फोरखौ फोरोंनायाव मोजां राहा जानाय बायदि होननानै खावलायदों गाहाय फोरोंगिरि नलिन्द्र मुसाहारि बिथाङा আজি আমার প্রাথমিক মানে আহা আমার 627 নং সুরেন্দ্রপুর এলপি স্কুলের আহা ইয়ার চেনেলক আমি বহুত ধন্যবাদ জনাইছোঁ আগত ধন্যবাদ জনোৱাটো এইটো হ'ল আজি মোৰ স্কুলখন চাৰ্ভে হৈ গ'ল 3 বাৰ মান হৈ গ'ল তথাপি এতিয়ালৈকে গভৰ্ণমেণ্টৰ পৰা আমাৰ ইয়াতে উন্নতন এতিয়ালৈকে পোৱা নাই গতিকে আপোনালোকৰ জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এইটো আহ্বান জনাইছোঁ যাতে অতি সোনকালে আমাৰ স্কুলখন যাতে মেৰামতি কৰি ওখানে যে ক্ৰেন কৰি দিয়ে ইয়াৰ আগৰ 2018ত ছেকেণ্ড বাৰ গুণৰ বছৰৰ আগত মানে তুফান হৈ মানে গোটেইখিনি উৰাই লৈ গৈছে আৰু কি এতিয়া ইমান সুন্দৰ 3 পাত আছিলে এচি বৰ্ড আছিলে এখন ৰুম গোটেইখিনি হেক এতিয়া নাই আৰু নাইকিয়া এতিয়া আমি ইয়াতে ক শ্ৰেণীৰ পৰা ক্লাছ 5 লৈকে ইমান ছাত্ৰ আছে ছাত্ৰৰ ক্লাছ কৰোঁতে বহুত অসুবিধা লাগি গৈছে সেইকাৰণে মই অনুৰোধ কৰিছোঁ আৰু কি যাতে আমি ক্লাছ 3 বেলেগ 4 পৰা এনে ক শ্ৰেণীলৈকে বেলেগ যদি পাঠদান আমি ক্লাছ কৰিব পাৰোঁ এই ক্লাছ মানে এই ঘৰত মানে স্কুলৰ জৰিয়তে আমি আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে যেনে এই চেনেলৰ জৰিয়তে আপোনালোকে গভৰ্ণমেণ্টক জানি মানে ইয়া কৰি দিয়ে আৰু কি ইনফৰমেশ্যন যেনে কৰি দিয়ে আৰু কি তাৰ কাৰণে আপোনালোকক ধন্যবাদ কৰিছোঁ মই এতিয়া চৰকাৰ তৰফৰ পৰা আগত মানে সিহঁতে দিছিলে যেতিয়া 18 যেতিয়া 2018 যেতিয়া ভাঙি গৈছিলে তেতিয়া মই লগে লগে আহি পেলাই গোটেইখিনি ফটো স্নিপ কৰি আমাৰ বিঅ' লেভেল পঠাই দিছোঁ এই সময় আমাৰ অমৰ সিং ব্ৰহ্ম আছিলে অমৰ সিং ব্ৰহ্ম ছাৰো মানে কোকৰাঝাৰত পঠাই দিছে ডাইৰেক্টৰ লেভেলত এতিয়ালৈকে নাই ছেকেণ্ড বাৰত আমাৰ মানে MCM আছিলে জিৰণ বসুমাত্ৰী একেদৰে আন্দোলনতো মই দিছিলোঁ আৰু এইটো নাই হ'ল এতিয়া থাৰ্ড বাৰত যোৱাবাৰত আমাৰ SI ছাৰ ইনস্পেকশ্যন কৰিব বুলি আছিলে তেতিয়া মই চিআৰচিৰ মই মানা কৰিছোঁ মই গোটেইখিনি ফটো স্নিপ কৰি পেলাই আপোনাৰ জৰিয়তে মই কচুৱা ব্লগত হেণ্ডঅভাৰ কৰি দিম বুলি মই কৈছোঁ আৰু কি তেতিয়া লগে লগে মই গোটেইখিনি ফটো স্নিপ কৰি 6টা কপি বনাই পেলাই মই কচুৱা ব্লগ দিছোঁ আৰু কি SIৰ জৰিয়তে এতিয়ালৈকে নাই এতিয়া মোৰ ক্লাছ কৰাৰ কাৰণে বহুত অসুবিধা লাগি আছে গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে সেইখিনি ইনফৰমেশ্যন দি পেলাই আমি ক্লাছ কৰিবলৈ সুবিধা পাই এতিয়া ওচৰতে 23, 24, 26 তাৰিখে আমাৰ গুণ উৎসৱ আছে এই গুণ উৎসৱ কাৰণে আমি কিনি প্ৰিপেয়াৰ হ'ম এতিয়া ঘৰত মানে ভাল নহয় সেইকাৰণে আমি অনুৰোধ কৰিছোঁ আপোনালোকৰ জৰিয়তে এইখিনি ইনফৰমেশ্যন পাই কপিনে যেনে হৈ দিয়ে